हेलो फ्रेंड्स, मैं आज आपनालोकर लगत शेयर करिब ओलाइছো मोर এই পাৰ্সলিনখিনিৰ বিষয়ে। পাৰ্সলিন এবিধ গৰমকালি ফুলা ফুল আৰু ই গটি গৰমকালিটো ফুলি থাকে। দেখিবলৈ বহুত ধুনিয়া হয় আৰু ই এনেকে ফুলি থাকে। ইয়াৰ অসমীয়া নামটো মই নাজানো। ইয়াৰ মালভোগ খুতৰাৰ লগত প্ৰায় একে হয়, মানে গছবিলাক প্ৰায় একে, কিন্তু ফুলটো বেলেগ হয় কাৰণ ইয়াৰ ফুলবিলাক ডাঙৰ আৰু মালভোগ খুতৰাৰ ফুলবিলাক সৰু সৰু হয়। এইখিনি মই মাটিত লগাইছো, টাবতো লগাব পাৰি ইয়াক ধুনিয়াকে, কিন্তু এইখিনি মই মাটিতে লগালো আৰু দেখিবলৈও ধুনিয়াই হৈছে, মানে ভাল গ্ৰোথ হৈছে মাটিতে। তেনেকে ইয়াক আমি বেলেগ বেলেগ ধৰণে লগাব পাৰো, কাটিঙৰ পৰাও লগাব পাৰো আৰু গুটিৰ পৰাও মানে লগাব পাৰো। তেনেকে দুই ধৰণে মই লগাইছো। এইখিনি কাটিঙৰ পৰাই লগোৱা। এই এনেকুৱা সৰু সৰু কাটিং বিলাকৰ পৰাই লগাব পাৰি। তেনেকে লগাই থলে ই গ্ৰো হৈ যায় আৰু ধুনিয়াকে ই পোখা মিলি লয়। এইবিলাক মই এনেকে কাটিঙৰ পৰা গ্ৰো কৰিছো, মানে কাটিং লগাই থৈছো এনেকে আৰু ধুনিয়া গ্ৰো হৈ গৈছে। এয়া মই প্লাষ্টিক বেগতো লগাইছো, কিন্তু প্লাষ্টিক বেগত লগোৱাখিনি ইমান ভাল হোৱা নাই কাৰণ এইবাৰ মানে এইখিনি নিচিনা ভাল হোৱা নাই। এইবাৰ অসমত বহুত বৰষুণ হৈ আছে আৰু এই বৰষুণ হোৱাৰ কাৰণে ইয়াক মই বৰষুণৰ পানী নপৰা ঠাইত থবলগীয়া হৈছে আৰু সেই কাৰণে ৰ'দ পোৱা নাই। ৰ'দ নপোৱাৰ কাৰণে ইয়াৰ ঠালবিলাক মানে বেছি দীঘল হৈ গৈছে আৰু দেখে শেপটো একেবাৰে বেয়া হৈ গৈছে। গছবিলাক ঠিকে আছে, ফুলিছেও, কিন্তু মাটিৰখিনি নিচিনা হোৱা নাই। মাটিৰখিনি ইমান বৰষুণৰ পানী পোৱাৰ পিছতো মানে ধুনিয়া হৈ আছে, এনেকে ধুনিয়া হৈ আছে। আৰু ইয়াত মই একো সাৰ প্ৰয়োগ কৰা নাই, মানে পানীও দিয়া নাই। আনকি ইয়াত বৰষুণৰ যিখিনি পানী পৰিছে সেইখিনিয়ে হৈছে, কিন্তু সাৰ একো দিয়া নাই। এই টাবত লগালেতো যেহেতু টাবৰ মাটি কম, তাত সাৰ দিবই লাগিব, কিন্তু এইখিনি মই একো সাৰ প্ৰয়োগ কৰা নাই। তেনেকে ধুনিয়া হৈ গৈ আছে আৰু বহুত ফুলিছে এইবাৰ। এনেকে বহুত ফুলিছে। পাৰ্সলিনে ৰ'দ পছন্দ কৰে আৰু ৰ'দত ইয়াৰ গ্ৰোথ ভাল হয়, ফুলো বহুত ফুলে। সেইকাৰণে আমি ইয়াক ৰ'দ পৰা ঠাইতহে লগাব লাগে আৰু যদি আমি টাবত লগাও, টাবখিনিও ৰ'দ পৰা ঠাইতহে ৰাখিব লাগে, তেতিয়া ইয়াৰ ধুনিয়া ফুল পোৱা যায়। তেনেকে পাৰ্সলিনৰ বেলেগ বেলেগ কালাৰ আছে। এইটো এনেকুৱা কালাৰ, ইয়েলো কালাৰৰ এটা আছে আৰু তেনেকুৱা বেলেগ বেলেগ কালাৰৰ পোৱা যায়। মোৰ ইয়েলো কালাৰ আৰু এইটো কালাৰ, এই দুটাই আছে। দুইটাই মই মাটিতে লগাইছো কাৰণ এইবাৰ মই পাৰ্সলিন বেছিভাগ মাটিতে লগাইছো আৰু দেখিছো ইয়াৰ মাটিতে ধুনিয়া গ্ৰো হৈ গৈছে। সেইকাৰণে তেনেকে মাটিতে ৰাখি দিলো। আপোনালোকে এনেকে লগাই চাবচোন মাটিতে। আৰু এক প্ৰকাৰে লগাব পাৰি, ডাঙৰ গছৰ তলত যিবিলাকৰ মানে গছৰ গুৰিটো ৰ'দ পৰে, তেনেকুৱা ঠাইতো লগাব পাৰি। তেনেকুৱা ঠাইতো লগালে আৰু ধুনিয়াকে শেপ কৰি দিলে বহুত ধুনিয়া লগা হয়। ফ্ৰেণ্ডছ, ভিডিঅ'টো যদি ভাল লাগে তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু চেনেলটোত যদি নতুন হয় তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব। নেক্সট ভিডিঅ'লৈকে বাই।